এভৰিৱান ৱেলকাম বেক টু মাই বিন্দাছ তৃষা ইউটিউব চেনেল। নমস্কাৰ, মই তৃষাই পুনৰবাৰ মোৰ আন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি বহুত দিনৰ মূৰত আৰু এটা নতুন ব্লগ আৰম্ভ কৰিছোঁ। আৰু মই প্ৰথমতে জনাইছোঁ সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা ওলগ মোৰ ফালৰ পৰা যাছিলোঁ। আৰু মোৰ মানে ইউটিউব ফেমিলিটো মানে গোটেই নৱবৰ্ষৰ মানে গোটেই দিনটো যাতে ভালে ভালে যায় তাৰে কামনা কৰিছোঁ। চ' এতিয়া আপোনালোকে দেখিছে মই পূৰা ৰেডি, গা পা ধুই মেলি ধুনীয়াকৈ যে মই মেখেলা চাদৰ পিন্ধিছোঁ। বাৰু মই এইটো পিছত দেখাম আপোনালোকক। আৰু এতিয়া মই অলপ মেকআপ কৰি মেলি মই যাম ঘৰত। চ' চাই থাকক ভিডিঅ'টো। চ' মই পূৰা ৰেডি আৰু আমি ওলাই আহিলোঁ, মানে দেৰি হৈছে যে অলপ ওলাই আহিলোঁ। এতিয়া যাম ঘৰত। মোক কেনেকুৱা লগা হৈছে প্লিজ কমেণ্টত জনাব। চ' চাই থাকক ব্লগটো। চ' আহি পালোঁ ঘৰ। এতিয়া খাম জলপান, যিহেতু বিহু, গতিকে মই খাই লওঁ আৰু অলপমান ফ্ৰেছ হৈ লওঁ। বিৰাট বেছি গৰম আৰু মোৰ ভাগৰত অৱস্থা বেয়া হৈ গৈছে, গতিকে মই খাই লওঁ। আৰু এয়া মায়ে দিছে চিৰা, দৈ, ক্ৰীম, তাৰপিছত পায়স, মিঠাই আৰু পিঠা। চ' এতিয়া আহি পালোঁ ঘৰ আৰু অকণমান এতিয়া ফ্ৰেছ হ'ম, কাপোৰ চাপোৰ খুলিম। মানে ঘৰত ইমান ভিডিঅ' কৰি থকা নহ'ল, মানে গৈছোঁ ন বহুত দিনৰ মূৰত। তাৰপাছত ভালো নালাগিল, মানুহৰ লগত টাইম স্পেণ্ড কৰিলোঁ, মা দেউতাৰ লগত ৰিলচ বনালোঁ। চ' যদি মোৰ ৰিলচ চাব মন আছে, মোৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো দি দিম তলত, প্লিজ তাতে যাই কিনে চাব। চ' এতিয়া অলপ ফ্ৰেছ হৈ ল'ম, অলপ পিছত যাম বিহু চাব। চ' এতিয়া আমি ৰেডি হৈ আহিছোঁ। চ' আমি এতিয়া গৈ আছোঁ ফিল্ডলৈকে। তাতে আমি আজি বিহু চাম। ক'ত যাওঁ নাজানো যেনিবা। এতিয়া আমিতো কানিতপুৰলৈকে আহিছোঁ, তাতে এপাক মাৰিম আৰু। চ' আহি পালোঁ বিহুথলী। বেছি দূৰ অহা নাই যেনিবা, আমি গণেশগুৰিলৈকে আহিছোঁ। কিবা হয় এনেই এপাক মাৰিম আৰু যাম আৰু। চাই থাকক কি চাওঁ, আপোনালোককো দেখুৱাম। আহি পাই আমি দেখিছোঁ জেং বিহু প্ৰতিযোগিতা চলি আছিলে। দুটামান জেং বিহু চালোঁ বাৰু, মই আপোনালোকক দেখুৱাম। ভালে নাচিছে, কিন্তু ডিফু এটা দল আহিছিলে, সেইটো দলে বহুত ধুনীয়া নাচিছিলে। সেই দলটোকো মই ভিডিঅ' কৰিছোঁ আৰু চাই থাকক, বহুত ধুনীয়া নাচিছিলে। मैं गया था मम्मी पापा के घर बिहू सेलिब्रेट करने के लिए, और देन इवनिंग में आया मेरा रूम। और वहाँ पे ज़्यादा वीडियो नहीं कर पाया क्योंकि उन लोगों के साथ बहुत मस्ती किया बहुत दिनों के बाद। और आप लोगों को भी बिहू दिखाया तो कैसा लगा प्लीज़ कमेंट बॉक्स में बताइएगा। और आज मैं पहन के गया था असम का ट्रेडिशनल ड्रेस, मेखला चादर। वो हमारा बिहू का ड्रेस था, बिहू का नहीं मतलब बिहू जैसा ही ड्रेस था। सो कैसा लगा प्लीज़ लाइक कमेंट शेयर और सब्सक्राइब करना मत भूलिए। मेरे साथ बने रहने के लिए धन्यवाद। बाय बाय।